চুলাই বটল খাব কোনে ভেলাঘৰত কোনে কোনে চুলাই বটল খাবি খাৱাৰ পিছত কোনে কোনে বমি কৰে এই গা নুধুৱা তুই নুধুম মই আরে কিয়া গা নুধুৱা তুই হা মায়ে গৰম পানী কৰি দিছি নতুন চাবোন আনিছি কিয়া গা নুধুৱা তই হা নুধুক মই মোৰ ঠাণ্ডা লাগে তুই গা ধুই ল নহলে গা পে নিগুনি মারা বাস লাবো আরে অর্জুন দাদা তোর মায়ের গরম পানি করছি জলদি যাও নহলে ঠান্ডা হবো মাই জলদি যাও নহলে পেন খুলি মারবো মায়ে আরে তুই যো নহলে তো জাঙ্গিয়া খুলি মারবো মারে মার খালিও খাম গা নুধু মই শালা ৰেন গা ধুই লৈ বাল্টিঙত পানী থোৱা আছে মা এই ঠাণ্ডাত কোনে গা ধুই মইতো অকল 10 দিনৰ পৰা গা ধোৱা নাই মা মোৰ লগগিটা গায়ে নুধুই মা মই মা ডিচেম্বৰৰ পৰা জানুৱাৰীলৈ গা নুধু মা বিহু পাৰ হৈ যাক মই একেবাৰে মেজি পুৱা দিনা গা ধুম মা মই এতিয়া গা নুধু মা মই গা নুধু যিমান ঠাণ্ডা দিলো মই গা নুধু চাল্লা অলপমান খাই লৈছো মই নিচা লাগি গৈছে লাগি আছে যে আজি কামুনিয়ে বেছিকে মদ খাই লৈছি কবেনি তই ঘৰত যাও এতিয়া চিলাই বটল খাই কিনে পৰি থাকিব নাংগে মই ঘৰত তোক মালৰ বটল আনি দিম আৰু নিবু টেঙা চাখানা বনাই দিম এনে তই কেনেকৈ খাৱা কৰিলি মই ভেলাঘৰৰ পৰা চুলাই বটল খাই গৈছো সকান্ত চুলাই বটল খালি মোৰে নিচা লাগে মই চচৰি বাগৰি ঘৰত যাওঁ উঠ ধদুৱা হত আৰু যাই আছো মই চুলাই বটল আনবা মোৰ লগত ৰাতিটো